Welcome back to my channel. কি খবৰ আপোনালোকৰ? I hope আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু আমাৰো ভালেই। আমি আজি অলপ ওলাই আহিছো মানে কলে যাম কৈ দিয়া আমিৰপেট গৈ আছো আৰু তাৰ পৰা ক'ত যাওঁ চাওঁ ফুৰিব আহিছো সেইকাৰণে বুলি ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ইয়াৰ লগত আছে জীৱন শইকীয়া এইফালে সুশান্ত ৰেডি ঠিক আছে তেতিয়াহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আকৌ আহিলো আজি হুছেইন সাগৰ আলহী আহিছে ফুৰাবলৈ আনিছো बेटा तंदूर चाय देखो তোমাবলৈ দিয়ে খালি ছোৱালীবিলাকে চুলি লৈ ল'ব লাগিব মতামত আপোনাৰ আমি এটা চাৰমিনাত আছো আপোনালোকক চাৰমিনা গেটখন অকমান দেখালো এতিয়া মানে অকমান দেৰি হৈ গ'ল ন এতিয়া সোমাব নিদিয়ে ভিতৰত আমি আলহীক এফালে চাৰমিনা ফুৰাব আনিছো তাৰপিছত হুছেইন সাগৰ ফুৰাই আনিলো এতিয়া চাৰমিনা দেখাই আছো এখন চাৰমিনা বজাৰখন হয় মানে ৰখা নাই আৰু ইয়াত বহুত যাম আৰু মানুহ বহুত হয় একদম পূজাৰ নিচিনা মানুহ সেইটো কাৰণে নানামিলো আৰু সোমাবও নোৱাৰো যিহেতু সেইটো কাৰণে বাহিৰে দেখাই আছো চাই থাকক আপোনালোকেও হেল্ল' গাইজ আমি আলহী আহিছিলে সেইটো কাৰণে ফুৰাব আহিছিলোঁ আপোনালোকক কৈছিলোঁ ন আমি তেখেতক হুছেইন সাগৰ ফুৰালোঁ তাৰপিছত চাৰমিনাৰ গেট নিলোঁ ফুৰাবৰ কাৰণে তাৰপিছত কিবাকিবি খালোঁ আৰু তেখেতৰ অলপ লৰালৰি হৈছিলে সেইটো কাৰণে থৈ আহিলোঁগৈ আৰু এতিয়া আকৌ আহি আছোঁ আমি হুছেইন সাগৰত মেলা হৈ আছে মেলা চাব আহি আছোঁ তাৰ আগত মেলা চোৱাৰ আগত ফাৰ্ষ্ট আমি খাই লওঁ খোৱাটোতো ইম্পৰ্টেণ্ট ন তেতিয়া মানে ম'ম' খাইছিলোঁ ইমান পেটটো নভৰিলে ব'লক এতিয়া আমি খাই লওঁ এয়া ইয়াত খাব আহিছোঁ আমি খাব আহিছোঁ ইয়াতে কি খাওঁ নাজানো সিহঁতে কথা আপোনালোকে ৰেষ্টুৰেণ্ট কি খাওঁ জানো মানে আপুনি মানে পেট নভৰিলে ইমানকৈ কি খাবা ইমান দীঘল ৰেষ্টুৰেণ্টত আহিছোঁ চায়ে আছোঁ ধন্যবাদ চব চায়ে আছে ইয়াতে কিবা খাই লওঁ তাৰপিছত মেলাত উঠিবলৈ মন গৈ আছে মোৰ বহুত দিনৰ মই দেখিছোঁ এইবোৰ ওপৰত এনেকৈ ঘূৰিম তাৰপিছত চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এতিয়া চক অকলে পূৰা খাই আছে মোক দিয়া নাই চক পূৰা খাই আছে দেখিছে দুইটাই খাই আছে পূৰা এয়া দোচা আহি গ'ল খাবলৈ লৈছোঁ টেষ্টি এইফালে এতিয়া আগতে মোক দিয়া নাছিলে পুৰিটো এতিয়া ধোচা আহি গ'লতো মানে দেখি ভাল লাগিছে সেইকাৰণে অকণমান খাই লওঁ বোলে তাৰমানে মোৰ পৰা খাব আৰু ঠিক আছে আমি খাই লওঁ সেয়া ৰখি আছোঁ মেলাৰ কাষতে সেয়া ইয়াত হৈ আছে মেলা বন্ধ হ'বলৈ বেছি টাইম নাই আৰু 30 মিনিটছ আছে আমি ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিছোঁ আকৌ এতিয়া ফোন কৰিছে বোলে সিহঁতক খোৱাবৰ কাৰণে নিব লাগে ৰেষ্টুৰেণ্টত ভাল হোটেল চিনি নাপায় সেইটো কাৰণে আকৌ আমি লৈ যাব লাগিব আৰু এতিয়া মেলা সোমালেতো ল'ৰাটোৱে হ'ব সেইটো কাৰণে আজি মেলা চোৱা নহ'ব আৰু মানে আঁতৰৰ পৰা চাইছোঁ আৰু উঠা নহ'ব চাবলৈতো পাৰিছোঁ উঠাহে নহ'ব সেইটো কাৰণে আমি ব'লক আমি এতিয়া আকৌ ৰেষ্টুৰেণ্টতে যাওঁ এইবাৰ সৈতে আমাৰ 3বাৰ হ'ব ব'লক তেতিয়াহ'লে আকৌ ৰেষ্টুৰেণ্টত চাওঁ কি খাওঁ আমি ঠিক আছে
তাৰপিছত মেলা কিনাৰতে ৰখি আছোঁ, কিন্তু মেলাত যাব পৰা নাই, কি ক'ব আৰু উপায় নাই, আকৌ আহিম, ইয়াত হৈয়ে থাকে ন, আকৌ চামহি কেতিয়াবা। কিন্তু আলহীটো ইম্পৰ্টেণ্ট ন, ইমান দূৰৰ পৰা আহিছে, আমাৰ নিজৰে ভাল লাগিব দিয়কচোন, তেখেতক ঘূৰাব পাৰিলে আৰু ভাল হোটেলত লৈ যাওঁ এতিয়া খাবৰ কাৰণে। মেলা বেলেগ দিনা চাম আৰু আপোনালোককো বেলেগ দিনা দেখাম আৰু দেই। সেয়া আমি ৰেষ্টুৰেণ্টত পালোঁহি, আকৌ খাব লৈছোঁ এতিয়া। এইটো মটন আৰু চিকেন, তাৰপিছত বাটাৰ নান আৰু বিৰিয়ানী অৰ্ডাৰ দিছোঁ। এতিয়া খাই লওঁ, আৰু মানে মানুহ অলপ আলহীও আছে এখেতৰ লগত, সেইকাৰণে ভিডিঅ' কৰা নাই আৰু ভালকৈ, ইয়াকে দেখাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি আজি ঘূৰি ঘূৰি বহুত ভাগৰুৱা হৈ গ'লোঁ, এতিয়া ঘৰলৈ আহি আছোঁ। আজি অকল আৰু ৰেষ্টুৰেণ্টত খোৱা হ'ল, ঘূৰা হ'ল, আলহীক লগ পালোঁ, বহুত ভাল লাগিলে বহুত দিনৰ মূৰত। আৰু তেতিয়াহ'লে হ'ব দিয়ক, আজিলৈ বাই বাই। আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।